জয় জয় কৃষ্ণ কৃপাময় দেৱ হৰি মহা মহা পাপীও নিষ্ঠাৰে যাক স্মৰি যাৰ লীলা বিভৱৰ নাহি পাৰ পাৰ হেন কৃষ্ণ পদে কৰো কোটি নমস্কাৰ গুৰুৰ চৰণে মন শিৰোগত কৰি বিপ্ৰ বৈষ্ণৱৰ পদ হৃদয়ত ধৰি ব্যাস আৰু বাল্মীকি প্ৰভৃতি ঋষিগণ আদ্য গুৰু বন্দো পিতৃ মাতৃৰ চৰণ সৰস্বতী মাক কৰিয়া নমস্কাৰ লক্ষ্মীৰ চৰিত্ৰ পদ কৰিও প্ৰচাৰ যি ঘৰত লক্ষ্মী দেৱী সদায় থাকয় জীৱা দুখে লক্ষ্মী দেৱী গৃহ কটে জয় ইখব কথা কাবে কৰিও ব্যাখ্যান লক্ষ্মী হৰি সংবাদ শুনিও সাৱধান মেৰু পৃষ্ঠে ৰত্নহনে থাকন্ত বহিয়া লক্ষ্মীক পুছিলা হৰি কৌতুক কৰিয়া কোন কোন স্থানে তুমি আপুনি থাকাহা কোন কুলক্ষণে পুৰুষতে জীৱা যাহা কোন বাৰমণি হয় তোমাৰ বৰ্জিতা কোন নাৰী তজু প্ৰিয়া কয়ো হুচৰিতা অবিষ্ণুৰ বচনে লক্ষ্মী অল্প কৰি হাস কহিতে লাগিলা কথা অতি মৃদু ভাষা চিন্তানযুক্ত হৈয়া সৰ্বক্ষণে জিঠা কয় পাৱে পাৱে খহে যিটো ধূলা মাটি ছয় অবাহী পুষ্প পিন্ধে যিটো শুৱই উশাত ভগ্ন আসনত যিটো বহি খাই ভাত এই অকুমাৰী নাৰী ক্ৰম যিটো জন তাহাক তেজো মই অজানা নাৰায়ণ মদ মত্ত অপগল্প কৰে জীৱাজন পুনু পুনু বোলে আমি তেজু সেইজন উচ্ছিষ্ট কচুই যিটো কৰয় ভোজন স্নান কৰি তেল প্ৰভু হয় ইটো জনা অন্ধকাৰে শুৱে আৰু তৃণ সিংহে নখ তাক মই তেজু যিটো থাকে মহা দুখে নিজ অংগ পিঠিত আপুনি বাধ্য ভাৱে সঞ্চিত ধনক যিটো সমূলি উৰাৱে নিজ পুত্ৰ ভাৰ্যাক বঞ্চিয়া যিটো খাই শুনা নাৰায়ণ মই নাযাওঁ তাৰ ঠাই মুখ ভৰি ধোৱা পানী পেলাই দুৱাৰে নাথাকো তাহাৰ ঘৰে জানি বাহাৰে উলংগ হৈয়া যিটো কৰয় শয়ন তিতা আসনত বহি যি কৰে ভোজন দক্ষিণ পশ্চিম মুখে যি দন্ত খহে সত্যতে কহো মই নাযাওঁ তাৰ পাশে উত্তৰ পশ্চিমীৰে যি কৰে শয়ন তাক তেজু সিটো মোৰ নোহে প্ৰিয়জন এ ৰাম আপুনি তুলিয়া পুষ্প পিন্ধে যিটো শিৰে সন্ধ্যাকালে প্ৰদীপ নেদেখো যাৰ ঘৰে এ ৰাম আপুনি চন্দন ঘঁহি পিন্ধে ললাতে গুৰুজন নিন্দা কৰি ফুৰে হাতে বাটে বাকী বাস কুবে পিন্ধা যিটো নৰে নিশ্চয় জানিও মই নাযাওঁ তাৰ ঘৰে মাটিত বহিয়া যিটো কৰয় ভোজন বাহি মুখে থকা যিটো নৰ ভজন অতিথি বিমুখ যিটো নিন্দয় কুভাষে পাপ কৰ্ম সদায় বিত্ত অভিলাষে এ ৰাম পঞ্চম পাতকী যিটো বিশ্বাসঘাতক ইখব তেজু আমি জানিবা প্ৰত্যেক যাৰ ঘৰে থাকে শুক্ল পাৰৰ গণ কুকিলা সুন্দৰী শুদ্ধ ৰমণী ৰতনা এ ৰাম তাৰ গৃহে অচলা আমাৰ বাস হয় সত্যে সত্যে প্ৰভু মই কহিলো নিশ্চয় এ যিটো জনে ধ্যান সুবৰ্ণ সমে দেখে ৰজত সদৃশ কৰি তণ্ডুলক লেখে আপুনি নাখাই ভক্ষ দ্ৰব্য সমস্তক বিলাধি থাকে দুখী ভিক্ষী সকলোকে বোলে ইটো মধুৰ বচন সন্ত সাধু সংগ কৰে সত আলাপন এ ৰাম ধাৰ্মিক বিনীত সদাচাৰী মিত্ৰ বেয়ী জ্ঞানশীল যিটো পঞ্চ ইন্দ্ৰিয় বিজয়ী বিদ্যাৱন্ত যিটো পুৰুষ শোভন ইকবত পিত আমি জানা নাৰায়ণ উলংগ ৰমণী যিটো নকৰে দৰ্শন আহাৰ কৰে যিটো
বুদ্ধি আমি কৰো অনুক্ষণ এ ৰাম শুনা নাৰায়ণ আৰু কথাৰ নিৰ্ণয় যিটো কুলক্ষণী নাৰী মোৰ প্ৰিয় হয় স্বামীৰ চৰণে সেৱা কৰে যিটো জনী সেই নাৰী প্ৰতিব্ৰতা সৰ্বকুলক্ষণী তোমাক ঈশ্বৰ মানি সততে পূজয় সেইমতে নিজ স্বামী পদ আৰাধয় প্ৰতিব্ৰতা স্ত্ৰীৰ কথা শুনা মন দিয়া সংক্ষেপ কহিয়া কহো বাহুল্যে দিয়া এ ৰাম দেৱতাত কৰি যিটো নাৰী হত গুণে স্বামী সেৱা কৰে অতি হয় শুদ্ধ মনে স্বামীৰ ইচ্ছামতে কাৰ্য সততে আচৰে তাহাৰ শৰীৰে মই থাকো নিৰন্তৰে এ ৰাম সকল দেৱক পূজি যিটো ফল পায় স্বামী সেৱা ততোধিক ফল সমুদায় এ স্বামী বিনে স্থিৰ আৰু নাহিকে দেৱতা স্বৰূপ কহিলো প্ৰভু ইটো সত্য কথা শুদ্ধমতী নাৰী যিটো সুন্দৰ বদনী স্বামী সেৱা কৰে যিটো ঘৰৰ অঘৰিণী এ ৰাম নাভি সুগম্ভীৰ সমদন্তবান্তি যাৰ সদায় নাচাৰো আমি সৰি তাহাৰ গোধনক সদায় যিটো কৰে উপকাৰ ধন ধন্য সম্পদক মিল আমি তাৰ স্বামীৰ চৰণে সেৱা স্বভাৱ যাৰ সেই সুলক্ষণী নাৰী জানিবা আমাৰ উগ্ৰ বস্ত্ৰ পৰিধান শুভ অভিলাষী সুপ্ৰসন্ন কোমল ভাষী দীৰ্ঘ কেশী সৰ্বকালে প্ৰতিব্ৰতা হোৱে যিটো জনী দুয়ো কুলত নিস্তাৰিল তৰিল আপুনি এ ৰাম স্বামীৰ বচন পালে সেই সুভাগিনী সেই নাৰী পাশে মই থাকো আপুনি অস্তবদৰ অংগনখ চন্দ্ৰ নিৰমল আমাৰ লক্ষণ জানিবা অকল নাভি সুগম্ভীৰ যাৰ সমদন্ত পান্তি তাহাৰ শৰীৰ আমি সদায় নাচৰন্তি এ ৰাম ললিত বলিত অংগ কোমল লোচনা ইকত হৰ্ষিত মুখ মৰণ গমন গুৰবৰ্ণ মৃদু অমিত ভাষী বিমলা মধ্যকীয়া ক্ষীণা দয়ৱতী সৰ্বত্ৰ সুশীলা ইষৱ লক্ষণে যে নাৰী জন্ম ধৰে সৰ্বক্ষণে থাকো আমি তাহাৰ শৰীৰে এ ৰাম স্বামীক ভকতি সদায় যি নাৰী কৰয় যেহি জীৱা বাঞ্চে মুত হবে সিদ্ধ হয় হেন মহাৰমণি
গীত বাদ্যযথা হুৱে অৱৰিত মহাসতী প্ৰতিব্ৰতা নাৰী যিটোজনী ইকবত থাকো অত্যয় কহিলো কাহিনী এ ৰাম ভংগিলো তোমাৰ মোৰ কথা মুদাই অপৰাধ কমি তজু পাৱে দিয়া ঠাই এ ৰাম তজু পদে সেৱা কথা কহিলো বিৱৰি বিষ্ণু বোলে আৰু কিছু কহি সুন্দৰী নাপিতৰ গৃহে গৈ আখৰ কৰ্ম কৰে অশোক মনুষ্য দেৱতাৰ শ্ৰীহৰে আৰু একা কথা কহু শুনা জনাৰ্দন যে ইদিনা জীৱা বস্তু নিষিদ্ধ ভোজন প্ৰতিপদে কুৰ্মণ্ডা ভোজন দানক কয় দ্বিতীয়ত আলু কচু বৃহস্পতিবাদাই তৃতীয়ত পতল ভোজন চক্ষু খোলা চতুৰ্থিত মূলা খাবে ধনৰ নিৰ্মূলা এ ৰাম পঞ্চমীত শ্ৰী বলে কলংক জনা হয় ষষ্ঠীত লৱণ খাবে বেধি লগা হয় এ ৰাম সপ্তমীত তাল ফল খাবে নোযোৱাই অষ্টমীত লাও খাবে নানা ৰোগে পায় এ ৰাম নৱমীত কল খাবে গোমাংস সম হয় দশমীতে কেৰেলা খালে বেধি যুক্ত হয় একাদশীত অন্ন খালে স্বৰ্গক নাযায় দ্বাদশীত তিয়হ খালে বেধি লাগল হয় এ ৰাম ত্ৰয়োদশী তিথিত বৰ্জিত পুৰে শাক চতুৰ্দশীত মৰা নিষেধ খাইবা ক অমাৱস্যা তিথিত মাছ মাংস যিয়ে খায় মহাপাপ হয় যিটো নৰকে পৰায় এ ৰাম এই সব নিষিদ্ধ বস্তু খাই জীৱাজন তেওঁলোকক তেজো মই জানা নাৰায়ণ শুনা প্ৰভু তোমাক যিজনে ভক্তি কৰে বিনা দানে বিনা যজ্ঞে তুষ্ট আমি তাৰে তোমাক পূজা যিটো কৰিয়া সন্তোষ তাৰ কোনো কালে নধৰো দোষ কহিলো তোমাক প্ৰভু ইটো কথা ছয় আকৌ যিটো শ্ৰদ্ধা কৰি গাৱে বাসু নাই তোমাৰ প্ৰসাদে তাৰ আৰয়া সুজখ নিতে নিতে বাঢ়ি যাবে পৰম সন্তোষ এ ৰাম বৃদ্ধি হয় ধন দান পুত্ৰ পৰম সম্পদ লবিবে পৰমুখ অন্তে মুক্তি পদ এ ৰাম শুনা নৰ নাৰী ইটো কথা মনোহৰ লক্ষ্মী হৰি সংবাদ অতি গুৰুতৰ এ ৰাম ইহাৰ শ্ৰৱণে মিলে ভকতি মুকুতি ৰাম সৰস্বতী পদে বন্দে নিগদতি লক্ষ্মীৰ চৰিত্ৰ কথা শুনা মন কৰি বাঢ়িবে সম্পদ সুখে অদুৰ্গতি নিস্তাৰি এ ৰাম লক্ষ্মীৰ পৰম কথা শুনা মন কৰি বাঢ়িবে সম্পদ দুৰ্গতি নিস্তাৰি এ ৰাম জীৱা যে বঞ্চে তাক লবিবে নিশ্চয় লক্ষ্মীৰ বচন ইটো অন্যথা নহয় যাৰ গৃহে থাকে ইটো পুস্তকৰ ৰতন যিটো নৰে শুনে বনে আৰু অনুক্ষণ এ ৰাম ত্ৰিগণ্ড পৰা যিটো অতি শুদ্ধমতী লক্ষ্মী নাৰায়ণ দুষ্ট হয় তাৰ প্ৰতি এ ৰাম তাৰ গৃহে কোনো কালে অবিঘিনি নয় পুত্ৰ বৰ্জা হমে সদায় সন্তোষে বঞ্চয় হেন জানি নৰলোক এৰিয়া নকাম লক্ষ্মী নাৰায়ণক স্মৰি অবোলা ৰাম ৰাম লক্ষ্মী নাৰায়ণক স্মৰি অবোলা ৰাম